ভানুমতী উপন্যাসখন উপন্যাসিকাগৰাকী কোন আছিল? উত্তৰটো হ'ল পদ্মনাথ গোহাঞি বৰুৱা। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰটো হ'ল ছৈয়দা আনোৱাৰা তাইমুৰ। নটসূৰ্য নামেৰে খ্যাত অসমীয়া ব্যক্তিগৰাকী কোন? উত্তৰটো হ'ল ফণী শৰ্মা। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰটো হ'ল প্ৰহ্লাদ চৰিত্ৰ। অসমীয়া চুটিগল্প জনক কোন? উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া কথা কবিতা ৰচক কোন? উত্তৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰা। কোনজন অসমীয়াক ৰূপ কোঁৱৰ বুলি কোৱা হয়? উত্তৰটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। কোনজন অসমীয়া দেশভক্ত নামেৰে খ্যাত? উত্তৰটো হ'ল তৰুণৰাম ফুকন। অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? উত্তৰটো হ'ল চন্দ্ৰকান্ত অভিধান। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? উত্তৰটো হ'ল শৰৎ চন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া নাটখনৰ নাম কি? উত্তৰটো হ'ল চিত্ৰযাত্ৰা। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰটো হ'ল বনফুল। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰটো হ'ল পদ্মনাথ গোহাঞি বৰুৱা। কোনজন অসমীয়া কৰ্মবীৰ নামেৰে জনাজাত? উত্তৰটো হ'ল ৰবীন চন্দ্ৰ বৰদলৈ। অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায়? উত্তৰটো হ'ল ৰজনীকান্ত বৰদলৈ। প্ৰথম অসমীয়া গল্পৰ সংকলনখনৰ নাম কি? উত্তৰটো হ'ল সুৰভি। বহাগী কবি হিচাপে কোনজন কবিক জনা যায়? উত্তৰটো হ'ল ৰঘুনাথ চৌধুৰী। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন আছিল? উত্তৰটো হ'ল ফখৰুদ্দিন আলি আহমেদ। অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে? উত্তৰটো হ'ল গুৱাহাটীত। অসমীয়া ব্যাকৰণ আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল? উত্তৰটো হ'ল হেমচন্দ্ৰ বৰুৱা। অসমৰ প্ৰথম চেনট কবি কোন? উত্তৰটো হ'ল হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া ব্যাকৰণ কোনে লিখিছিল? উত্তৰটো হ'ল উইলিয়াম ৰবিনছ। প্ৰথম অসমীয়া কথা কবিতা ৰচক কোন? উত্তৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি? উত্তৰটো হ'ল বিষ্ণুৰাম মেধি। অসমীয়া ভাষা সাহিত্যৰ জনক কোন? উত্তৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? উত্তৰটো হ'ল ভট্টদেৱ। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? উত্তৰটো হ'ল কীৰ্তনঘোষা। কোনজন অসমীয়াক কলাগুৰু বুলি কোৱা হয়? উত্তৰটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভা। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰটো হ'ল ধৰ্মপুস্তক। কোনজন অসমীয়া লোকপ্ৰিয় নামেৰে খ্যাত? উত্তৰটো হ'ল গোপীনাথ বৰদলৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? উত্তৰটো হ'ল মীৰা শৰ্মা। চিৰাজ নাটখনৰ নাট্যকাৰজনৰ নাম কি? উত্তৰটো হ'ল ফণী শৰ্মা। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন? উত্তৰটো হ'ল গোপীনাথ বৰদলৈ।
অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? উত্তৰটো হ'ল ছাৰ ছালেম মহম্মদ আকবৰ হাইদৰি। অসমীয়া সাহিত্যৰ ভাঙনি কোঁৱৰ নামেৰে কাক কোৱা হয়? উত্তৰটো হ'ল আনন্দ চন্দ্ৰ আগৰৱালা।